নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে ভাতকেৰেলাৰ এটা সুন্দৰ ৰেচিপি লৈ আহিছিলোঁ। ভাতকেৰেলাকেইটা ঘৰৰে হয়, আজি বাৰীৰ পৰা ছিঙি আনিলোঁ। আপোনালোকে যদি ভাতকেৰেলা গছ চিনি নাপায় বা দেখা নাই, তেনেহ'লে এইজোপা চাব পাৰে। সেয়া এটা লাগি আছে, সৰু হৈ আছে, আৰু যিকেইটা ডাঙৰ আছিল মই ছিঙি লৈ গ'লোঁ। এতিয়া ব'লকচোন আজি মই ভাতকেৰেলা কেনেকৈ বনালোঁ তাকেই চাওঁ। 3টা ভাতকেৰেলা মই ভালদৰে ধুই ল'লোঁ আৰু ধুই এনেদৰে বাকলিবিলাক গুচাই লৈছোঁ। গোটেইকেইটা বাকলি গুচাই হোৱাৰ পাছত মই আকৌ এবাৰ ধুই ল'ম, আৰু ধুই লোৱাৰ পাছত এতিয়া মই সমানে ফালি ল'ম ভাতকেৰেলাকেইটা। এতিয়া ভাতকেৰেলাৰ কেইটুকুৰা মই এটা চচত অলপ পানী দি সিজাই ল'ম। অলপ নিমখো দি লৈছোঁ। এতিয়া 3 মিনিটৰ বাবে সিজাই লৈছোঁ। 3 মিনিট হৈ গৈছে। 3 মিনিটৰ পাছত মই গেছটো অফ কৰি দিম আৰু ভাতকেৰেলা কেইটুকুৰা ঠাণ্ডা হ'বৰ বাবে অলপ সময় থৈ দিম। ঠাণ্ডা হোৱাৰ পাছত মই এখন চামুচৰ সহায়ত এনেদৰে ভাতকেৰেলা কেইটুকুৰাৰ পৰা মাছৰ অংশখিনি উলিয়াই পেলাম। এনেদৰে লাহে লাহে মই বাকী কেইটুকুৰাৰ পৰাও ভাতকেৰেলাৰ মাজৰ অংশখিনি লাহে লাহে উলিয়াই পেলাম। এয়া হৈ গ'ল। মই গোটেই কেইটুকুৰাৰ পৰা ভিতৰৰ অংশখিনি উলিয়াই ল'লোঁ। এতিয়া এখন প্লেটত মই 2 চামুচ বেচন, 1 চামুচ কৰ্ণফ্ল'ৰ, অলপ হালধি গুড়ি, নিমখ, জলকীয়াৰ গুড়ি, জিৰা গুড়ি আৰু ধনিয়া গুড়ি অলপ লৈ ল'লোঁ, আৰু অলপ পানী লৈছোঁ, আৰু এটা সৰু বাউল লৈছোঁ। এতিয়া এই গোটেইখিনি মই ভালদৰে মিলাই ল'ম। নিমখ আৰু হালধি আপোনালোকে প্ৰয়োজন অনুসৰি ল'ব। ময়ো প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰিম। আৰু আপোনালোকে কৰ্ণফ্ল'ৰ নাথাকিলে অলপ পিঠাগুড়ি ল'ব পাৰিব। এতিয়া অলপ অলপকৈ পানী দি মই মিশ্ৰণখিনি বনাই ল'ম। আপোনালোকে চাব যাতে পানী বেছি নিদিয়ে আৰু একেবাৰে কমো নিদিয়ে। বেটাৰটো এনেকুৱা কৰিব যাতে একেবাৰে ডাঠো নহয়, একেবাৰে পাতলো নহয়। এতিয়া মই পুৰৰ বাবে 2টা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু সৰুকৈ কটা জলকীয়া, আদা নহৰু পেষ্ট, ধনিয়া কাটি লৈছোঁ, আৰু এটা বইল আলু আৰু ভাতকেৰেলাৰ ভিতৰৰ অংশখিনি পিটিকি ল'ম। এনেদৰে মই বইল আলুটো আৰু ভাতকেৰেলাৰ ভিতৰৰ অংশখিনি পিটিকি ল'লোঁ। এতিয়া মই পুৰ বনাবৰ বাবে গেছত এখন কেৰাহী গৰম কৰি তেল দি ল'লোঁ, আৰু তেল গৰম হোৱাৰ পাছত তাত কটা পিঁয়াজখিনি দি দিম, লগতে কটা জলকীয়া কেইটুকুৰাও দি দিম, আৰু সৰুকৈ কটা আদা নহৰু কেইটুকুৰা আৰু আদা নহৰু পেষ্টখিনি দি মই অলপ সময় ভাজি থাকিম। গেছটো মিডিয়াম ফ্লেমত ৰাখিব। এনেদৰে অলপ সময় লৰাই থকাৰ পাছত মই প্ৰয়োজন অনুসৰি অলপ হালধি দিম, আৰু অলপ নিমখ দি দিছোঁ। এনেদৰে 2 মিনিটমান সময় মই এই গোটেইখিনি লৰাই থাকিম, আৰু পিটিকি থোৱা বইল আলু আৰু ভাতকেৰেলাৰ ভিতৰৰ অংশখিনি দি দিম। এয়া দি দিলোঁ মই। এতিয়া আকৌ 1-2 মিনিটৰ বাবে এইখিনি মই সিজিবলৈ দিম, আৰু লৰাই থাকিম যাতে
কেৰাহীখনৰ তলত লাগি নধৰে। আৰু অলপ সময় পাছত মই কাটি থোৱা ধনিয়া পাতখিনি দি দিছোঁ। ধনিয়া পাতখিনি দিয়াৰ পাছত গোটেইখিনি ভালদৰে মিলাই লৈ মই গেছটো অফ কৰি দিম। আৰু এতিয়া এই পুৰখিনি ঠাণ্ডা হ'বৰ বাবে মই এটা বাতিত থৈ লৈছোঁ। পুৰখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া এখন চামুচেৰে পুৰখিনি লৈ এনেদৰে ভাতকেৰেলাৰ বাকলিৰ কেইটাত পুৰখিনি ভালদৰে ভৰাই যাম। ভালকৈ ভৰাব হেঁচি হেঁচি। আপোনালোকে যদি প্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ'সমূহ চাইছে তেন্তে প্লিজ মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ভিডিঅ'সমূহ আপোনালোকৰ কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। আৰু এনেদৰে মই বাকী কেইটুকুৰাটো পুৰখিনি ভৰাই ল'লোঁ। চাওক, ভালদৰে হেঁচি হেঁচি ভৰাব। ওচৰৰ পৰা দেখাই দিছোঁ অলপ। এয়া ৰেডি হৈ গ'ল। গোটেই কেইটুকুৰাতে মই পুৰ ভৰাই ল'লোঁ। এতিয়া মই গুলি থোৱা বেচনত পুৰ ভৰাই থোৱা পিচকেইটা বেচনত ভালদৰে লেটিয়াই ল'ম। চাব যাতে চাৰিওফালে বেচন লাগে। এনেকৈ মই বাকী কেইটুকুৰাটো বেচন লগাই ল'লোঁ। এতিয়া মই এখন কেৰাহী গৰম কৰি তেল দি লৈছোঁ আৰু তেলখিনি পকিলত এপিচ এপিচকৈ মই ফ্ৰাই কৰিম। গেছটো আপোনালোকে মিডিয়াম ফ্লেমত ৰাখিব, নহ'লে সোনকালে পুৰি যাব বাহিৰৰ অংশটো, দেখিবলৈও ভাল নালাগিব। এনেকৈ মই গোটেইকেইটা পিচ ফ্ৰাই কৰি ল'ম। এয়া মই গোটেই 6 পিচ ফ্ৰাই কৰি ল'লোঁ। দেখিবলৈও বহুত ধুনীয়া হৈছে আৰু খাবলৈ খুব টেষ্টি হয়। আপোনালোকে যদি ভাতকেৰেলাৰ পুৰ এনেদৰে খোৱা নাই তেন্তে খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেন্তে প্লিজ এবাৰ লাইক কৰি দিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু নতুন নতুন ৰেচিপি লৈ মই আপোনালোকৰ মাজলৈ সোনকালে আহি আছোঁ। ধন্যবাদ।